Hello friends, welcome to my channel. আজি আকৌ এটা নতুন ব্লগৰ আৰম্ভণি দেখিবলৈ পাইছে। ৰাতিপুৱা আমি গৈ আছো মানে আমি বৰ্তমান যোৰহাটৰ মাজুলী যাবলৈ যিহেতু নিমাতীৰ এটা ফেৰী ঘাট আছে, তালৈ আমি গৈ আছো। আৰু এতিয়া 7টালৈ 5 মিনিট সময় আছে। আমি 6:30 মান বজাত ঘৰৰ পৰা ওলাইছিলোঁ। ফেৰী 7:30 আছে। ঘৰৰ পৰা প্ৰায় 45 মিনিটছমান লাগে নিমাতী ঘাটলৈকে। আৰু বতৰ বৰ ধুনীয়া, যদিও কুঁৱলী, যদিও অকণমান বৰষুণ দিছিলে, কিন্তু বৰ ধুনীয়া বতৰ, ঠাণ্ডা। এয়া আমি প্ৰায় ঘাট পামহি আৰু। দুবছৰৰ আগতে মই মাজুলীলৈ গৈছিলোঁ, যদিও ইমান বেছি ভাল দেখা নাছিলোঁ ৰাস্তা। এতিয়া কিন্তু অলপ মই ভাল যেন দেখিছোঁ, ৰাস্তা ভাল হ'ল। এয়া ব্ৰহ্মপুত্ৰ। আৰু এয়া নিমাতী কমলাবাৰী ফেৰী ঘাট লিখা আছে, নিমাতী কমলাবাৰী ফেৰী ছাৰ্ভিচ। আমি ইয়াতে নামিছোঁ আৰু ইয়াৰ পৰাই ফেৰী ল'ব লাগিব কমলাবাৰী ঘাটলৈকে। তাৰ পৰা আকৌ আমি গাড়ী বুক কৰি থৈছোঁ, তাৰ পৰা আমি বাসুদেৱ থানলৈ যামগৈ। এইখন ফেৰী তলেদি বহি গৈ আমাৰ চিট আছে, আৰু এইখিনি সন্মুখৰ ভিউ। এইফালেদি আমি আহিছোঁ ফেৰীৰ কাৰণে। এইখিনিত এয়া বাইক ৰাখে, আৰু এইফালে গাড়ী। ফেৰী আৰু অলপ সময় পাছতে চলিব, গতিকে তাৰ আগতে আমি অলপ সন্মুখত আহি ফটো ল'লোঁ। বৰ ধুনীয়া ভিউ যিহেতু। তাত দুটামান ডলফিন দেখিলোঁ। এইটো একচুৱেলি ৰিভাৰ ডলফিন হয়। সাগৰত যিটো ডলফিন থাকে সেইটো সৈতে একেই নহয়। আৰু আমি হঠাৎ দেখা পালোঁ, সেইকাৰণে বহুত ভাল লাগিলে। ফেৰী 7:30 আছিলে, আৰু পূৰা 7:30 ষ্টাৰ্ট হৈছে এয়া ফেৰীৰ ভিউ। প্ৰায় 200 ছিট কেপাচিটি আছে। এয়া ফেৰীৰে কমলাবাৰী ঘাটলৈ আমি গৈ আছোঁ। ধুনীয়া ভিউ। নিমাতীৰ পৰা কমলাবাৰী ঘাটলৈ আমাক ফেৰীত অনলি 15 ৰুপিজ লৈছে, আৰু বাইকৰ কাৰণে 30 ৰুপিজ লয়, আৰু গাড়ীৰ কাৰণে একচুৱেলি বহুত বেছি লয়, 700 ৰুপিজ লয় এখন গাড়ীৰ কাৰণে। হয়তো চাগে অকণমান ৰিস্ক গাড়ীখন নিয়া, সেইকাৰণেই চাগে ইমান বেছি লয়। কিন্তু এজন মানুহৰ ঠিকেই লয়, 15 টকা ঠিকেই আচলতে, বহুত বেছি নহয়। এয়া আমি কমলাবাৰী ঘাট পাইছোঁহি। ইতিমধ্যে আমাৰ গাড়ীও ৰৈ আছে। খুব ধূলি, আচলতে নদীৰ যিটো ঘাট হয় এইবোৰ আচলতে ধূলিয়ে হয়, খুব ধূলি। আৰু সেইদিনা অলপ বতাহো মাৰি আছে, সেইকাৰণে আমি পূৰা নাক চাক ঢাকি লৈছিলোঁ। আৰু যিহেতু নদীৰ পাৰবোৰ বহুত ঠাণ্ডাও হয়। ইয়াৰ পাছতে আমি মাজুলী হৈ ঢকুৱাখানালৈ গৈ আছোঁ। ঢকুৱাখানা লখিমপুৰ ডিষ্ট্ৰিক্টত পৰে, য'ত বাসুদেৱ থান আছে। মাজুলীৰ পৰা ঢকুৱাখানা প্ৰায় 1 ঘণ্টা 10-15 মিনিটমান লাগে। মেইন ৰাস্তাৰ পৰা এয়া এটা ভিতৰৰ ৰাস্তাত আমি সোমাই গৈছোঁ। এইখিনি আচলতে অকণমান বেয়া, প্ৰায় 7 কিলোমিটাৰমান হ'ব। এইখিনি ৰাস্তা অলপ বেয়া, বাকীখিনি ৰাস্তা কিন্তু সকলো বৰ ধুনীয়া ৰাস্তা, নতুনকৈ বনোৱা। এইখন আদৰণি তোৰণ, আৰু বাৰ্ষিক পালনাম মহোৎসৱ হৈ আছে, তাৰ কাৰণে আচলতে এইখন তোৰণ দিছে। ইয়াৰ পিছৰ তোৰণখনে মেইন। এয়া ছাইডত চাকি তাকিৰ কাৰণে দোকান এনেকুৱা আছে, আৰু এইফালেদি সোমাই যাব লাগে। তাৰ পৰা গৈ এইটো ৰাইট চাইডে এইফালে হৈ গৈ পেলাই সেইখিনিতে সেই ৰঙা যিখিনি টিং দেখাইছে, সেইখনেই হৈছে মেইন বাসুদেৱ থান। আৰু এয়া আমি আগবাঢ়ি গৈ আছোঁ। আমি বাসুদেৱ থান পাইছোঁহি, আৰু মেইন গেট। এইখনেই মেইন তোৰণখন। আমি তোৰণখনৰ ওচৰতে থকা এনেকুৱা দোকানৰ পৰাই আমি চাকি, তেল এইবোৰ কিনি লৈছোঁ। ইয়াৰ পৰাই আমি চাকি দিবলৈ লৈছোঁ। আৰু অকণমান দূৰ আছে, বহুত বিশেষ দূৰ নহয়।
এই বাসুদেৱ থান একচুৱেলি নৰুৱা সত্ৰত অৱস্থিত। এইখন সত্ৰ ঢকুৱাখানাত আছে আৰু ডিষ্ট্ৰিক্ট হৈছে লখিমপুৰ। এই সত্ৰখন প্ৰথম 14th চেঞ্চুৰীতে চুতীয়া ৰজা সত্যনাৰায়ণে প্ৰতিষ্ঠা কৰিছিল আৰু সম্পূৰ্ণ হৈছিল 15th চেঞ্চুৰীত। 17th চেঞ্চুৰীত এই সত্ৰখন সেই প্ৰথম য'ত প্ৰতিষ্ঠা হৈছিল তাৰ পৰা এতিয়া বৰ্তমান স্থানত প্ৰতিষ্ঠা কৰিছিল শংকৰদেৱৰ গ্ৰেণ্ডছন দামোদৰ আটায়ে। এতিয়া নামাকৰণ কৰিছিল লাওমুৰা সত্ৰ হিচাপে। এতিয়া আমি চাকি দিয়া স্থানত চাকি দি আছোঁ। চাকি দিয়াৰ পাছত এইফালে লাইন পাতি মণিকূট মেইন এইখিনিতে আছে, বাসুদেৱ ইয়াতে ৰখা হয় আৰু আমি পূৰা লাইন পাতি আছোঁ, খুব ভিৰ যিহেতু। চাকি দিয়াৰ পাছত আমি বাসুদেৱৰ কাৰণে আমি যি আনিছিলোঁ তেওঁক আগবঢ়াবলৈ আহি আছোঁ। দুটা লাইন আছে কিন্তু ইমান ভিৰ একো লাইন কোনো একো মনা নাছিলে একচুৱেলি। আৰু বাসুদেৱক আমি সেৱা আগবঢ়াই ইয়াৰ বাহিৰলৈ ওলাইছোঁ। এইখিনি মেইন মানে বাসুদেৱ ৰখা মণিকূট এয়াই আৰু বাহিৰতে প্ৰসাদৰ ব্যৱস্থা কৰা হৈছে। খুব ভাল লাগিলে একচুৱেলি। ইয়াৰ বাহিৰত আমি ওলাই আহি অলপ সময় ৰৈছোঁ, বাহিৰৰ চাইছোঁ আৰু কি আছে। এইখিনিয়ে জেগা য'ত বাসুদেৱক মেইন মণিকূট ভাগ আছে আৰু ইয়াতে আমি সেৱা আগবঢ়াই বাহিৰলৈ ওলাই আহিছোঁ। মানুহৰ তেতিয়াও বহুত ভিৰ আছে আচলতে, সেয়া এভাগ। আৰু ইয়াৰ পৰা মেইন নামঘৰটো একচুৱেলি নতুনকৈ ৰিকনষ্ট্ৰাকশ্যন চলি আছে, সেইকাৰণে অলপ হয়তো মিছমেনেজমেণ্ট হৈছে। নামঘৰটো নতুনকৈ কনষ্ট্ৰাকশ্যন কৰাৰ কাৰণে এইখিনি মেইন দুৱাৰখন বন্ধ ৰখা হৈছে, কিন্তু সন্মুখভাগ এয়া একচুৱেলি নামঘৰটোৰ। বাহিৰত এটা পুখুৰীৰ পাৰত এইদৰে ৰাজহাঁহত হেৰি দেখা পোৱা গৈছিলে আৰু এইফালে এটা ডাঙৰ পুখুৰী আৰু বহুত ৰাজহাঁহ আছিলে, সিফালেও অলপ আছিলে। আমি এয়া ৰিটাৰ্ণ হৈ আছোঁ। এখন মেইন তোৰণ দেখিছে, আচলতে এখন আদৰণি তোৰণ, ইফালে ভিতৰত আৰু এখন তোৰণ আছে আৰু আমাৰ চাকি তাকি দিয়া হৈ গৈছে। এইফালে আছে মেইন এণ্ট্ৰি আৰু এইখিনি কিবাকিবি দোকান চোকান আছে দেখা পাইছে। খুব ৰ'দ আছিলে, দোকান আছে দেখিছে। খুব ধুনীয়াকৈ দৰ্শন হ'ল, খালি খুব মানুহৰ ভিৰ। আজি মাঘৰ পূৰ্ণিমা আছিলে, সেইকাৰণে বহুত ভিৰ। আমি প্ৰায় 45 মিনিটছমান ৱেইট কৰিব লগা হৈছে আৰু তাত ভিডিঅ' কৰা নহ'লে, যিহেতু খুব ভিৰ আৰু ফটো চটো ইমান কৰা এলাও নহয়। এতিয়া জাষ্ট আমি গাড়ী পাৰ্কিঙৰ ওচৰলৈ আহি আছোঁ। ঠিক আছে, আকৌ অলপ পাছত লগ হ'ম। এয়া আমি আকৌ কমলাবাৰী ঘাটলৈ আহি আছোঁ। তাৰ পৰাই 3:30ত আমাৰ ফেৰী আছে। আৰু মাজতে অলপ আমি ৰৈ লাঞ্চটো কৰি ল'লোঁ। এয়া আমাৰ থালি আৰু ফ্ৰেছ পুঠি মাছ ফ্ৰাই লৈছিলোঁ লগত আৰু বৰালি মাছৰ জোল লৈছিলোঁ। লাঞ্চটো কৰি আমি আকৌ ঘাটলৈ গৈ আছোঁ। ৰাস্তাত কিন্তু বহুত এনেকুৱা খেতি দেখা গৈছিলে, কিন্তু মেক্সিমাম খেতিতে আমি লেডিয়ে দেখিছিলোঁ। বহুত একচুৱেলি খেতিত চাগে লেডিয়ে বেছি কাম কৰে নেকি। এইবোৰ ৰাস্তাও নতুনকৈ বনাই আছে। চ' এয়া আমি কমলাবাৰী ঘাটৰ পৰা নিমাতী ঘাটলৈ গৈ আছোঁ। এইটো বেকগ্ৰাউণ্ডত দেখিছে, খুব ৰ'দ আচলতে। এখন আমাৰ ফেৰীখন আৰু এইটো পুৰা ভিউ। এইফালে আৰু এখন আছে বহুত। ইয়াত ওপৰত এইবোৰ বাইকবোৰ উঠি আছে। এখন পিছফালে আছে, বহুত চলি আছে।
এয়া আমাৰ ফেৰী চলিছে আৰু নিমাতী ঘাটলৈ। যাওঁতে প্ৰায় এঘণ্টাতে আমি পাইছিলোঁ, কিন্তু আহোঁতে প্ৰায় 2 ঘণ্টা সময় লাগিছিলে। এইটোৱে আছিল মোৰ আজিৰ ব্লগটো চাই কেনেকুৱা লাগিলে জনাব, আৰু যদি ভাল লাগিলে কমেণ্ট কৰিব, লাইক কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। থেংক ইউ।